কণ্টিনিউৱাছ গতিকে প্ৰথম আমাৰ এই চাৰিটা ভাগতে থাকিব তাৰপিছত আমি পাষ্ট টেন্সত যাম আৰু তাৰপিছত আমি ফিউচাৰ টেন্সত যাম প্ৰথম কথাটো হ'ল যে এই যিমানবিলাক ভাগ আছে প্ৰত্যেকটো ভাগৰে কিছুমান আকৌ কি আছে সিহঁতৰ ফৰ্মেশ্যন আছে সিহঁতৰ কিছুমান কি আছে ফৰ্মেশ্যন আছে এতিয়া ফৰ্মেশ্যন মানেনো কি যেনেকৈ কিবা এটা বস্তু বনাবৰ কাৰণে বা ঘৰ এটা বনাবৰ কাৰণে আমাক কি লাগে এটা ফৰ্ম লাগে ফৰ্মেশ্যন লাগে ইটা বালি চব মিলাই মেলিহে আমি ঘৰটো বনাব পাৰোঁ বা তেনেকৈ কিবা এটা খানা বনাবৰ কাৰণে আমাক কি লাগে কিছুমান চাউল লাগিব পাৰে পানী চানী দালি এনেকৈ মিলাই মেলি আমি ভাত বনাব পাৰোঁ তো ঠিক তেনেকৈ কোনোবা এটা বাক্য গঠন হ'বৰ কাৰণে বা বাক্য এটা বনাবৰ কাৰণেও তাৰ কিছুমান কি লাগে তাতে কিছুমান আমাক শব্দৰ প্ৰয়োজন হয় যেনে কিছুমান কি থাকিব পাৰে কৰ্তা থাকিব পাৰে কৰ্ম থাকিব পাৰে কৰ্তা কৰ্ম তাৰপিছতে ক্ৰিয়া এনেকুৱা ধৰণৰ যোনবিলাক শব্দ আছে বা এনেকুৱা ধৰণৰ যোনবিলাক পদ আছে এই গোটেইবিলাক লগ হৈ পেলাই কি হ'ব এটা বাক্য ফৰ্মেশ্যন হয় এটা বাক্যৰ কি হয় ফৰ্ম হয় এটা বাক্য গঠন হয় অসমীয়াত যদি আমি কওঁ যে গাঁথনি তো সেই গাঁথনি প্ৰত্যেকটো টেন্সৰে